নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয় চাওক, ছাগলী পোৱালিক যেতিয়া বটলৰে গাখীৰ খুৱাব লাগে তাৰ কিছুমান নিয়ম আছে। তো মই চাওক এই পোৱালিকেইটা গাখীৰ খুৱাব লৈছোঁ। আৰু বন্ধুসকল, সদায় মনত ৰাখিব বটলৰে ডাইৰেক্ট গাখীৰ খুৱাই নিদিব। তাৰ আগতে এই ধৰণে আপুনি আঙুলিটো চুপিব দিব বা বেলেগ বস্তু এটা চুপিব দিব আৰু তাৰপিছতহে গাখীৰ খুৱাব। সাধাৰণতে সৰু পোৱালিবোৰত এই পোৱালিকেইটা মোৰ জন্ম হোৱাৰ পিছদিনাই মাত্ৰ একদিন বয়সতে মাকজনীৰ এটা এক্সিডেণ্টত ঢুকাই গৈছিল। আৰু তাৰপিছত এই পোৱালিকেইটাক মই এই ধৰণে বটলত গাখীৰ খুৱাই ডাঙৰ কৰিছোঁ। আৰু সেয়ে আচলতে ছাগলী পোৱালিবোৰৰ আমি ৰুমেন বুলি কওঁ, তাহাঁতৰ পেটত 4টা ভাগ থাকে। সেইকেইটা ডেভেলপ হ'বলৈ অকণমান সময় লাগে, কমচে কম 10-15 দিন লাগে। আৰু তেতিয়ালৈকে তাহাঁতৰ পেটটো আমাৰ মানুহৰ নিচিনাই ডাইৰেক্ট হয়, মানে যি খুৱাই চিধা পেটলৈ যায়। কিন্তু সেয়ে সিহঁতক যেতিয়া গাখীৰ বা কিবা খুওৱা যায় তাহাঁতৰ লাহে লাহে ডেভেলপ হৈ থাকে ৰুমেন বা বাকী ভাগকেইটা। সেই তাত সোমাবগৈ পাৰে, যিটো বিকশিত নহয় তাত গৈ পেলাই সোমালে সিহঁতৰ অপকাৰ হ'ব পাৰে। সেয়ে প্ৰথমতে যেতিয়া আমি আঙুলিটো চুপাই লওঁ তেতিয়াহ'লে সিহঁতৰ মাইণ্ডত আহে যে কিবা পনীয়া বস্তু খাইছোঁ, আৰু সেই অট'মেটিকেলি এই পেটৰ হেৰিটো খোল খায় আৰু তাৰপিছত গাখীৰখিনি খোৱালে অপকাৰ নকৰে। তো এই ধৰণে খুৱাব। আৰু এই পোৱালিকেইটা চাওক, সিহঁতে বটলৰ গাখীৰ খোৱা আৰু খাই হোৱাৰ পিছত চাওক তাহাঁতে পেট ভৰিলে এই ধৰণে সকলোৰে লগত খেলা ধূলা কৰে। তো এই পোৱালিকেইটাৰ মাক নোহোৱাকেই মই এই ধৰণে বটলৰে গাখীৰ খুৱাই ডাঙৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ভাবিলোঁ যে আপোনালোককো এই বিষয়ে জনাওঁ, যাতে পোৱালিবোৰক গাখীৰ খুৱাওঁতে কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে ক'লোঁ। আৰু লাহে লাহে গাখীৰৰ লগত আপোনালোকে ভিটামিন বা কিবা মেডিচিনো যদি খুৱাব লগা হয় তেতিয়াহ'লে মিলাই খুৱাই দিলে খুব সহজতে কামত আহে। নহ'লে পোৱালিবোৰক ড্ৰপাৰ চিৰিঞ্জ দি পেলাই মেডিচিন খুৱাবলৈ অসুবিধা। সেয়ে আজি ভিডিঅ'টো দেখুৱালোঁ। কেনে পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।